আপোনাৰ 2000 ৰ ভিতৰত আহি যাব হয় এটো আপোনাৰ 1000 ৰ ওচৰা-ওচৰি আহি যাব আৰু এইখিনি আপোনাৰ 200 300 ৰ ভিতৰত হয় আৰু এইখিনি আপোনাৰ 500 ৰ ভিতৰত আহি যাব আৰু এইখিনি আপোনাৰ 150 100 ৰ ভিতৰত আঙঠিখিনি নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো ভূপেন বৰা ইউটিউব চেনেলটোলৈ আজি আপোনালোকক লৈ আহিব বিচাৰিছো এখন অসমীয়া গহনাৰ দোকানলৈ যিখন আছে আমাৰ দেৰগাঁও চাৰিআলিত আমাৰ কেমেৰা পাৰ্চনক অনুৰোধ জনাইছো যে দেৰগাঁও চাৰিআলিতে এটো হৈছে আমাৰ দেৰগাঁও চাৰিআলি আৰু এই দেৰগাঁও চাৰিআলিতে আমাৰ যোৰহাটৰ পৰা আহিলে প্ৰায় হুকাখে এখন দোকান আছে এখন হৈছে জুনবিৰি আপোনাৰ এখন কেঁচা সোণৰ খুব নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যিখনত আপোনালোকৰ মহিলাসকলে ব্যৱহাৰ কৰা কেঁচা সোণৰ সকলো সামগ্ৰী পাব আহক আমি সোমাই যাওঁ জুনবিৰিৰ ভিতৰলৈ ইতিমধ্যে প্ৰিয় দৰ্শকসকল আমি এতিয়া সোমাই আহি পালোহি সেই জুনবিৰি কেঁচা সোণৰ আপোনাৰ যিখন নিৰ্ভৰযোগ্য আমাৰ প্ৰতিষ্ঠান দেৰগাঁৱত আছে আমি তেখেতে ইয়াতে আমাৰ অৰুণা বাইদেউক লগ পাইছো বাইদেউ স্বাগতম জনাইছো আমাৰ চেনেললৈ ধন্যবাদ হয় হয় বাইদেউ আপোনাৰ সম্পূৰ্ণ নামটো জানিব পাৰিম নেকি মোৰ নাম বন্নি কলিতা হয় আপোনাৰ এইখন জুৱেলাৰী কি তাৰিখে প্ৰতিষ্ঠা কৰিছিলে মই আপোনাৰ এই দুৰ্গা পূজাৰ অষ্টমী দিনা খুলিছিলে হয় আজি 10 দিনৰ হৈছে আৰু আপোনাৰ এইখনত আমি এতিয়া কি বস্তু পাম অসমীয়া গহনা ইয়াত ধৰি লওক আপোনাৰ কেঁচা সোণৰ গহনাৰ যিখিনি প্ৰডাক্ট আছে গোটেইখিনিয়ে পাই যাব তাৰ উপৰিঞ্চি আপোনাৰ আমি অৰ্ডাৰ লওঁ কাষ্টমাইজো কৰো যদি কাষ্টমাৰে আপোনাৰ ডিজাইন দেখুৱাই সেইটো হিচাপত আমি কাষ্টমাইজ কৰি দিওঁ আৰু তাৰ উপৰিও আমি কেঁচা সোণৰ উপৰিও আপুনি সোণপনি চৰোৱা যিখিনি গহনা সেইখিনি ৰাখিছো আৰু গোটেইখিনি আপোনাৰ ৱাৰেণ্টিতে পাই যাব আপোনাৰ 6 মান্থৰ পৰা 5 ইয়াৰ্ছলৈকে আপুনি ৱাৰেণ্টি টকা পাই যাব আমাৰ ভিডিঅ'ৰ যোগেদি আহিলে কোনোবা গ্ৰাহকে অফাৰ পাব নেকি হয় যদি আপোনাৰ চেনেলৰ যোগেদি আহে তেতিয়াহ'লে নিশ্চয় আপোনাৰ 10% হেতু এক্সট্ৰা ডিসকাউন্ট পাই যাব এইখিনিতে আমি আপোনাৰ পৰা দুটামান বস্তু চাব পাৰিম নেকি সৰু হয় আপোনাৰ ইনে সৰু এইখিনিতে প্ৰিয় দৰ্শকসকল আপোনালোকক দেখাব বিচাৰিছো আমি এই জুনবিৰি কেঁচা সোণৰ যিখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান তাতে কিছুমান আমি বস্তু চাব বিচাৰিছো এইবিলাক কেঁচা সোণৰ ফুলি নহয় জানো আঙঠি নেকি সকলোবিলাক আঙঠি নহয় হয় গোটেইখিনি আঙঠি ডিজাইন আৰু আছে ষ্টকত হয় এইকেইটা কানফুলি আছে এইখিনি আপোনাৰ ফুলি এইখিনি যিখিনি ফুলি আছে এইখিনি সব ৱাৰেণ্টি থকা হয় আৰু এইখিনি চেইন হয় এইখিনিও আপোনাৰ ৱাৰেণ্টি থকা চেইন নহয় জানো আৰু আপোনাৰ এইটো হ'ব থুৰিয়া হয় এইটো 1 ইয়াৰ ৱাৰেণ্টি পাই যাব থুৰিয়া আৰু আপোনাৰ এইটো এটা জুনবিৰি সেট হয় এটা জুনবিৰি এটা দুগদুগি আৰু এইটো এটা আপোনাৰ ষ্টনৰ ডিজাইন থকা এটা সেট হয় দামবিলাক অলপমান জনাই দিব নেকি আমাৰ দৰ্শকসকলক হয় আপোনাৰ কাৰণ মই ফিক্স প্ৰাইস ৰখা নাই এইটো আপোনাৰ 2000 ৰ ভিতৰত আহি যাব হয় এইটো আপোনাৰ 1000 ৰ ওচৰা-ওচৰি আহি যাব ফুলিও আহিব নহয় জানো ফুলিও আহি যাব আৰু এইখিনি আপোনাৰ 200 300 ৰ ভিতৰত হয় আৰু এইখিনি আপোনাৰ 500 ৰ ভিতৰত আহি যাব আৰু এইখিনি আপোনাৰ 150 100 ৰ ভিতৰত আঙঠিখিনি আহি যাব হয় এই চেণ্ডেল বাইদেউ অলপ ক'ব নেকি এডাল কিমান দামত আহিব এইডাল আপোনাৰ 350 মান ৰেঞ্জত আহি যাব 350 মানত আহি যাব ঠিক আছে বাইদেউ আপোনাক বহুত ধন্যবাদ জনাইছো এইখিনিতে দৰ্শকসকল আপোনালোকক কেইজনমান খাৰু দেখাবলৈ লৈছো আৰু ইয়াৰ ৰেটবিলাক মই আপোনালোকক কৈ দিম ইয়াত আপোনালোকে মুঠি খাৰু গামখাৰু বালা বাৰুতি ইত্যাদি বিভিন্ন ধৰণৰ মহিলাসকলে নিতৌ ব্যৱহাৰ কৰা অৰ্নামেণ্টছবিলাক পাব আৰু ইয়াত এখেতসকলে মুঠি খাৰু আৰু গামখাৰুসমূহ নিম্নতম 500 টকাৰ পৰা বিক্ৰী আৰম্ভ কৰিছে আৰু যিবিলাক সাধাৰণতে হোমৱেৰ ইউজ অৰ্থাৎ ঘৰত ব্যৱহৃত খাৰু কেৱল 150 টকাতে তেখেতসকলে বিক্ৰী আৰম্ভ কৰিছে এতিয়া আমি বাইদেউৰ পৰা জানিব বিচাৰিম এই দোকানখনৰ আপোনাৰ অনলাইন যোগে এইবিলাক আপোনাৰ বস্তুবিলাক পেমেন্ট কৰা হয় নেকি আপোনাৰ হয় আপোনালোকে ইয়াত আপোনালোকে দোকানত আহিলে শ্ব'ত আহিলে মই পায়ে যাব আৰু পইণ্টে মোৰ এটা নতুনকে পেজ খোলা হৈছে জুনবিৰি আসামিজ জুৱেলাৰী বুলি এটা লাহে লাহে আপোনাৰ তাতো মই ষ্টাৰ্ট কৰিছো দিয়া তাতো আপোনালোকে পাই যাব আৰু মোৰ হোৱাটছএপ নাম্বাৰটো কৈ দিছো 7035302927 তাতো আপোনালোকে হোৱাটছএপৰ যোগেদিও যদি কিছুমান প্ৰডাক্টৰ দাম সুধিব বিচাৰে বা আপোনালোকে কাষ্টমাইজ কৰে যে এনেকুৱা ডিজাইন মোক বনাই দিব লাগে এনেকুৱা ডিজাইনৰ মই বনাই দিব পাৰিম ইয়াৰ ৰেট বিলাক কিমানৰ পৰা আৰম্ভ কৰি কিমানলৈকে আছে মিনিমাম আপোনাৰ মিনিমাম 500 ৰ পৰা আৰম্ভ কৰি আপোনাৰ 10000 11000 তেনেকুৱালৈকে হ'ব আৰু কাৰণ সিলভাৰ বেছটো হৈ গ'লে প্ৰাইচটো অলপ বেছি হৈ যায় কপাৰ বেছত কম হয় তেনেকুৱা আৰু যোনটো মানে কাষ্টমাৰক যেনেকুৱা লাগে আমি তেনেকুৱা ধৰণৰ আমি গহনা যোগান ধৰো কাৰণ একচুয়ালি কাম সম্পূৰ্ণ হোৱাই নাই ইয়াত ধৰিলে বেক সাইডে শোকেস আৰু সাইডৰ বিভিন্ন কাম বাকিয়ে আছে হলে আপোনাক আহিব যদি কিবা দিবলগীয়া হয় ধৰিলে মই আপোনালোকৰ হিচাপতে দিবলৈ ট্ৰাই কৰিম আৰু গতিকে বাইদেউ আপোনালৈ বহুত ধন্যবাদ জনাইছো ধন্যবাদ আপুনিও অহাৰ বাবে
গতিকে প্ৰিয় দৰ্শকসকল ইতিমধ্যে আপোনালোকক দেখালো আমাৰ এই দেৰগাঁও চাৰিআলিতে এইখন হৈছে আপোনাৰ জুনবিৰি অসমীয়া জুৱেলাৰী প্ৰতিষ্ঠান যিখনত আপোনালোকে দেৰগাঁওবাসীয়ে আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকৰ কেঁচা সোণৰ সামগ্ৰীৰ লগতে অন্যান্য ৰেডিমেড সামগ্ৰী খুব কম মূল্যত খুব ৰেহাই মূল্যত আপোনালোকে ক্ৰয় কৰিব পাৰিব গতিকে দৰ্শকসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ পুনৰ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম